হেল্ল' মোৰ বেকগ্ৰাউণ্ডত চাওকচোন কোন আছে আজি মানে এটা ধুনীয়া মেমৰি আমি মানে ইউটিউবত থৈ যাম তাৰমানে আৰু কি হয় তাৰমানে এইটো কোৱাচোন দীপাংকৰে ভালকে ক'ব পাৰিব এই মানুহজনে চিনি পাইছেনে চিনাকি মুখ এখন চিনাকি মুখ কি ক'বা মোৰ নাম শ্ৰী চাবুন চন্দ্ৰ চৌদাখাৰ জয়শ্ৰী মেমৰ ঘৰলৈ আৰু এটা সৰুকৈ আমি অকণমান পুৰণি মানুহখিনি লগ হ'ম বুলি ভাবিলোঁ শিপাৰ সন্ধান কৰিছোঁ আৰু শিপাৰ সন্ধানত আমি আজি গোটেইখিনি গোট খাইছোঁ চেডেলি বেডেলি হৈ গৈছিলে আকৌ এবাৰ আমি বোলো লগ হওঁ খন্তেক পিছত আমাৰ মুখ্য অতিথি আহি আছে বৰ্তমান পকৰি লৈ আহি আছে আৰু এজন ব্যক্তি নমস্কাৰ মই সুমন্ত আজি বহু দিনৰ মূৰত লগ পাইছোঁ বিশেষকৈ অনামিকাক লগ পাই ভাল লাগিলে প্ৰথমে এইটো বেল আইকন আৰু কি কয় ছাবস্ক্ৰাইব বাকি আমি বহু দিনৰ মূৰত লগ পাইছোঁ আজি মোক এটা ছাবস্ক্ৰাইবাৰ জানে 64 হৈ যাব আৰু সোনকালে এয়া জানেনে সুমন্ত গ'ল দীপাংকৰ গ'ল এয়া যে কি নাম কৈছে সেইটো নহয় দেই এজনী আমাৰ আকাশী বা আজি বহু দিনৰ পিছত চবে আকাশী বা মানে আমাক ধুনীয়া ধুনীয়া কৰি দিয়া মানুহজনী এজনী আছে চেনেলত আছে বাৰু এতিয়া সন্মুখত তাই কৰি আছে তাইক ধুনীয়া কৰিব পৰা নাই চেষ্টা কৰিম আৰু থেংক ইউ এজনী দীপাঞ্জলি এজনী প্ৰিয়া এজনী আৰু এজনী ফটুৱা ছোৱালী মই চবৰে চিনাকি দিম দেই এজনী প্ৰিয়া এজনী মানে অন্যতম ধুনীয়া ছোৱালী আমাৰ অফিচৰ তাই ভৰিত এক্সিডেণ্ট হোৱাৰ কাৰণে অফিচ এৰিব লগা হ'ল বাট আজি লগ পাইছোঁ এজনী আমাৰ দেৱশ্ৰী ডেকা জৈন অন্য এগৰাকী বহুত ভাল মেকআপ আৰ্টিষ্ট আৰু খুব সোনকালে তাই ডিয়াজ ক্ৰিয়েশ্যন বুলি এখন পেজো আছে পেজটো আপোনালোকে চাব ইউটিউব চেনেলো আছে বহুত ধুনীয়া মেকআপ কৰে এতিয়া বৰ ধুনীয়াকৈ মেকআপটো কৰি আহিছোঁ ক্লজ আপ দি দিছোঁতো এইজনী আমাৰ দীপাঞ্জলি ৰ'দত ঘূৰি ঘূৰি কেমেৰাৰ আগত থাকে ৰিপৰ্টাৰ সদায় পিছফালে এয়া আমাৰ পৰিৱেশ ধুনীয়া লাগিছে সকলোকে লগ পাইছোঁ এয়া আমাৰ কাম কৰা ছোৱালী এনিৱেজ ক'ত গ'ল ছোৱালীবোৰ ক'ত গ'ল এয়া আমাৰ HR হেড জয়শ্ৰী বা ৱেলকাম জয়শ্ৰী বা হাতত মেহেন্দি কাৰণ কৰবা চৌথ আছিলে আৰু এয়া আমাৰ পৰ্দাদা আমাৰ ব্যুৰো চিফ আছিলে আৰু বিশেষকৈ এটা কথা কওঁ এতিয়া সকলো কিন্তু বেলেগ বেলেগ পথত কেৱল এই মহাশয়া গৰাকীহে এইটো চেনেলত কাম কৰি আছে বাকী চব বেলেগ এইও আছে বাকী আমি চব এতিয়া মানে এক্স এমপ্লয়ি হ'লোঁ কিন্তু আমাৰ বণ্ডিংটো এতিয়াও বহুত ষ্ট্ৰং অপেক্ষা কৰি আছোঁ এই গামোচা লগোৱা চকীখনত বহা মুখ্য আহিছে ঐ চবা আমি অপেক্ষা কৰি আছোঁ দেই এতিয়া মুখ্য অতিথি অহালৈ বহু অপেক্ষাৰে বাট চাই আছোঁ এয়া সুমন্তই চাই আছে কোন আহিছে এয়া দীপাঞ্জলিয়ে চাই আছে এতিয়া আজি আচলতে আমি এসাঁজ খোৱাৰ হেঁপাহত জয়শ্ৰী বাৰ ঘৰলৈ আহিছোঁ আমি সকলোৱে বহু কথা পাতিম এসাঁজ খাম সকলোৱে একেলগে আৰু বহুত কথা পাতিব আছে ন পাতিম নাই আহানে দীপাঞ্জলি বহি দিয়া হ'ল আৰু বহুত এবাৰ বহি চামনি বোলে এয়া আমাৰ পৰিয়াল আৰু আহি আছে তিনি সপ্তাহৰ আগত ICUত আছিলে আজি তাইক আমাৰ মাজত পাইছোঁ কিমান ভাল লাগিছে তোক দেখি মানে যিটো মানে তাইৰ কণ্ডিশ্যন হৈছিলে এতিয়া ইমান ধুনীয়াকৈ আহিছে খুব ভাল লাগিছে স্বপ্না বা সঁচাকে ভাল লাগিছে এই ছোৱালীজনীক দেখিছে অথনিৰ পৰা আমি মানে ইমান ষ্টেণ্ডাৰ্ড আমি গেট কিপাৰো ৰাখোঁ অপেক্ষা কৰি আছে গেট কিপাৰে যে কোনোবা আহিব মই দৰ্জাখন খুলি দিম আমি আকৌ গেট কিপাৰক ভাল ট্ৰিট কৰোঁতো জুচ চুচ চব দিছোঁ খাবলৈ তোৰ কি হৈছে বোলে যোগালী লাগি গ'ল দেখ দি আছ কিয় তই সুমন্ত দেখ দি আছ কিয় এতিয়া আমাৰ মুখ্য অতিথিৰ আগমন হ'ব
ঐ জয়শ্ৰী বা তই থিয় হ অ'কে ৱেইটিং এইয়া প্ৰণয়দা আহিছে আমাৰ মুখ্য অতিথি প্ৰণয়দা আমাৰ চকলেট প্ৰণয়দা আহি পালেহি সুমন্তৰ সেইখন তোমাৰ কাৰণে এই আমাৰ প্ৰণয়দা আহি বহিছেহি এতিয়া আমি পুৰা গাপ্পা দিম পকৰি বেপাৰী কিমান 10 টকাত হিচাপটা খেলি মেলি হৈ গৈছে কেইটা ক'ব নোৱাৰি আৰু তলৰটো এয়া প্ৰণয়দাই অনা পকৰি আমি সকলোৱে খাইছো এতিয়া আড্ডাটো এনেকুৱা জমিছে আমাৰ তুমি কি কৰি আছা পাকঘৰত কোৱাচোন তুমি কিহত ব্যস্ত নাই ৱাও এয়া আমাৰ খাদ্য আৰম্ভ হৈছে প্ৰক্ৰিয়া এয়া জয়শ্ৰী বাৰ ঘৰত কেনে লাগিছে তুলিবা দেখি ভাল লাগিছে হয় নাই এয়া প্ৰিয়া তই কেলে আহিছ খাবলৈ ইমান সোনকালে তই কেলে আহিছ ইমান সোনকালে খাবলৈ তই কেলে ইমান জলদি খাইছ যাৱই নি এয়া এজনী বিজি ফটোত বিজি হৈ আছে সব ব্যস্ত আমি আজি মজাকে খাম ये हमारा मेकअप आर्टिस्ट खवले ही पीछे जीजू है जीजू आज बहुत डिस्टर्ब किया हमने आपको नहीं ऐसे गेट टुगेदर करते रहिए अच्छा लगेगा थैंक यू फॉर हैविंग अस मजा डिशेस एबिला कि আমি সবে খাম আৰু পুৰা খাম ডব্বা মিটিয়া আমি তেতিয়া এখন ঘৰত পাৰ্টি হয় গৃহস্থৰ এই অৱস্থা হয় আৰু লগতে যোগালীৰো এই অৱস্থা হয় ইছৰাম খাদ্য কেনেকুৱা হৈছে টেষ্টি হৈছে বহুত টেষ্টি হৈছে দেখিছানে এৰি পেলাই মোক চবে খাইছে দেখিছানে প্ৰমাণিত হৈছে যে তুমি আজিহে কাম কৰিছা প্ৰণয়দাক দেখি এয়া আমাৰ খাদ্য আৰম্ভ হৈছে চিকেন লৈ আছো মই এয়া চিকেন লৈছে আৰু ইয়া পনীৰ লৈছো অলপ সৰুকে লৈছো এয়া ভেজিটেৰিয়ান মানুহ উপায় নাই হয় অসমীয়া মাৰোৱাৰী সম্ভ্ৰান্ত পৰিয়াললৈ বিবাহৰ সূত্ৰে বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে বৰ্তমান ইয়া বিশিষ্ট অতিথি আহি উপস্থিত হৈছেহি মুনবিবা হেল্ল' কৈ দিয়া ঐ মুনবিবা হাই এটা কৈ দিয়া পাত্তাই নিদিলে দেখিছানে এটা পুৰা খানাৰ সম্ভাৰ চলি আছে একদম আমাৰ চবৰে যাবৰে সময় হৈ গৈছে আৰু জুলিবা বিদায় লৈছে প্ৰিয়া যাবগে এতিয়া আৰু বল আৰু ইমান চেড হৈ পেলাই গৈছে বল আৰু এইগৰাকী আহিয়ে খাবলৈ আৰম্ভ কৰিছে দেই ভাল লাগিব আমাৰ আৰু এগৰাকী অন্যতম সুন্দৰী বৰ ধুনীয়া লাগিছে মোৰ ভিডিঅ'টো তোমাক দেখিবলৈ তোমাৰ ঠিক আছে অ'কে তোমাৰ খাদ্যখিনি তুলিছো কিয় খাইছা বাৰু নাযাওঁ কৰি পাৰ্টি অভাৰ হ'ল ঘৰ যাবৰ টাইম আহি গ'ল মই যাওঁ বাই মোৰ কেব আহি গ'ল জয়শ্ৰী বা Thank you for hosting this beautiful party. Thank you. Bye. Bye. Log pam. Sabke mo video banabo lagibo no. Ro eta moi end korim noy. Bye. Bye bye. Video upload korim. Ye amar Munmibar logot ekebare ending oi ahi asu. Oh. Kenekwa lagise Munmibar logot mo dekhibole sasun.
ইমান ধুনীয়া লাগিছে দেখিবলৈ, ইমান ধুনীয়া নহয় আজি কেনেকুৱা লাগিলে এইটো সঁচাকে ভাল লাগিলে দেই মৰিবা সঁচাকে ভাল লাগিলে মানে বহুত দিনৰ পিছত মনে মিলা মানুহৰ লগত ন আমি আছিলো বহুত বেছি এনজয় কৰিলো বহুত ভাল লাগিলে আৰু কোনোবাই দেখিলে গম পাবনে যে এই যে ধুনীয়া ছোৱালীজনী ডিপলিপ ছোৱালীজনী এটা কেঁচুৱা আছে এজনী ছোৱালী আছে সেইজনী ছোৱালী কোনো সপোনতো দেখিলেও নাভাবে যে তুমি বিয়া হোৱাও হয় চাওকচোন চাওক মোকে পুৰি নিচিনা লাগে বাই মুনমিবা গুড নাইট বাই বাই so with this note I am ending this vlog কেনেকুৱা লাগিলে চাই জনাব আৰু আমাৰ পৰিয়ালটোক যে লগ পালো আৰু আপোনালোক যে আমাৰ লগত আছিলে তাৰ বাবে থ্যাংক ইউ বাই বাই